নমস্কাৰ বন্ধুসকল বহুত বহুত স্বাগতম জনাইছো আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ আজি আমি আলোচনা কৰিম মানাহ নেশ্যনেল পাৰ্কৰ ওপৰত অসমৰ লগতে ভাৰতবৰ্ষৰ এখন বহুত ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক হয় মানাহ নেশ্যনেল পাৰ্ক যিমানখিনি তথ্য ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে আপোনালোকৰ মাজত মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ তো গাইজ লাষ্টলৈকে চাব মিছ নকৰিব কাৰণ আজিকালি পৰীক্ষাবিলাকত নেশ্যনেল পাৰ্কৰ ওপৰত বিশেষকৈ অসমৰ নেশ্যনেল পাৰ্কৰ ওপৰত সবতছে বেছি কুৱেশ্যন অহা দেখা যায় তো গাইজ লাষ্টলৈকে চাব মিছ নকৰিব ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আহক গাইজ আলোচনা কৰোঁ আজিৰ টপিকটো So guys, first point to so Manas National Park is the most important national park of India, which is located at the state Assam, the northeast area of India. Manas National Park on India, Uttar Purbanchalor, Ahomot, Obosito. Point number 2, Manas National Park is located in the two districts of Assam, Bongaigaon district and Borpeta district. Kot Obosito, Manas National Park, Kun Ahomor Kundukhon district of Hanguri ase. Area to Kundukhon district of Hitor ase, Bongaigaon aru Borpeta district ase. Point number 3, the name of Manas National Park comes from Manas River that flows through the national park and from the Hindu deity Manasa, a snake goddess. Ki koise je Manas National Park jonto naam Manas ei naam to kor pora ahise Manas River pora ahise Manas River namot rakha ase plus মনসা দেৱী যিগৰাকী এগৰাকী ভগৱান হয় সাপৰ ভগৱান বুলি কোৱা হয় সাপৰ দেৱী বুলি কোৱা হয় তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে মানস নেশ্যনেল পাৰ্কৰ এই মানস নামটো তো গাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে এক্সামত আহিব পাৰে মনত ৰাখিব তো গাইজ পইণ্ট নম্বৰ 3 টো হৈছে ইন এনচিয়েণ্ট টাইম ৰাজা অফ গৌৰীপুৰ and the royal family of Coach Bihar used this region as a hunting ground. So guys, Manas National Park য'ত অৱস্থিত যোনখিনিত এৰিয়া মানে বিস্তৃত হৈ আছে মানাস নেশ্যনেল পাৰ্ক সেইখিনিত এসময়ত আজিৰ পৰা বহু সময়ৰ আগতে এনচিয়েণ্ট টাইমত গৌৰীপুৰৰ ৰজা আৰু কোচবিহাৰৰ যোনটো ৰয়েল ফেমিলি আছিলে তেওঁলোকে হান্টিং গ্ৰাউণ্ড হিচাপে শিকাৰ কৰিবৰ কাৰণে তেওঁলোক গৈছিলে সেই জেগাখিনিত তেওঁলোকৰ শিকাৰ মানে ৰিজন ছিলে তাৰ শিকাৰ কৰিছিলে তেওঁলোকে Point number 4 is situated at the foothills of Himalaya. Himalaya foothills of অৱস্থিত এই Manas National Park খন. Point number 5 is Manas River divided the Manas National Park into two parts. Manas River is the tributary of Brahmaputra. কি কৈছে Manas River খন যোনখন মানস নদী আছে এখনে মানস নেশ্যনেল পাৰ্কখনক দুটা ভাগত ভাগ কৰিছে আৰু এখন কাৰ উপনৈ হয় ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ হয় মানস নদীখন So guys, point number 6, in 1950, it was declared as a wildlife sanctuary. Manas Rashtriya Udyanok wildlife sanctuary hisabe ketia declare kora hoisile 1950 sonot Manas Rashtriya Udyanok wildlife sanctuary hisabe declare kora hoisile. Point number 7, it was declared as a game sanctuary in 1928. 1928 sonot Manas National Park game sanctuary hisabe declare kora hoisile. Point number 8, UNESCO declared Manas National Park as a World Heritage Site in 1985. 1985 চনত মানস নেশ্যনেল পাৰ্কক ইউনেস্কোৰ জৰিয়তে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰিছিলে পইণ্ট নম্বৰ 9 ইন 1990 মানস was finally declared as a national park finally 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল কেতিয়া মানসক 1990 চনত তো গাইছ এইবিলাক যোনবিলাক পইণ্ট আছে যোনবিলাক চন আছে কেতিয়া কি ডিক্লেয়াৰ কৰা হৈছিলে গেম সেঞ্চুৰী কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে অথবা নেশ্যনেল পাৰ্ক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় এইবিলাকে কুৱেশ্যনত এক্সামত আহি থাকে তো গাইছ নোট কৰি ল'ব 10 নম্বৰ পইণ্টটো হৈছে In 2003, Manas was declared the Chirang Ripu Elephant Reserve under Project Elephant. Project Elephant'ৰ আণ্ডাৰত 2003 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 11 নম্বৰ পইণ্টটো হৈছে মানস ডিক্লেয়াৰ্ড এজ এ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন 1989 1989 চনত মানসক বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে ডিক্লেয়াৰ কৰা হৈছিলে পইণ্ট নম্বৰ 12 মানস was declared as টাইগাৰ ৰিজাৰ্ভ ইন 1974 1974 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ হিচাপে বাঘ সংৰক্ষিত প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিলে এতিয়া আহিছো লাষ্ট পইণ্টটোলৈ পইণ্ট নম্বৰ 13 The Assam Forest Department and the Bodoland Territorial Council manage the Manas National Park. Manas ৰাষ্ট্ৰীয় উদ্যানক কোনে চোৱাচিতা কৰে কোনে মানে চোৱাচিতা আণ্ডাৰত ৰাখিছে তো গাইছ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত আছে
তো গাইছ আজিৰ কাৰণে ইমানেই নেক্সট এটা ভিডিঅ'ত আকৌ আলোচনা কৰিম কিছুমান এক্সাম ওৰিয়েণ্টেড কুৱেশ্যনছ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কিছুমান ইম্পৰ্টেণ্ট টপিক্সৰ ওপৰত তো গাইছ এতিয়ালৈকে মোক যাবলৈ অনুমতি দিয়ক যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব আৰু যদিহে নতুনকৈ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব তো গাইছ আজিলৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় হিন্দ জয় আই অসম